হাই এভৰিৱান, আপোনালোকক মোৰ চেনেল জয়ছ হোম কিচেনলৈ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই বনাই আছো দৈ পটল। কেতিয়াবা আমাৰ এনেকুৱা হয় যে ঘৰত পটল থাকে কিন্তু কোনো খাবলৈ নোখোজে। মই যিটো ৰেচিপি বনাই আছো আপোনালোকে একবাৰ বনাই কেনে চাব, দেখিব যে ঘৰত পটল নোখোৱা মানুহে পটলৰ এই ৰেচিপিটো খাই ল'ব। এতিয়া আপোনালোকে দেখিছে মই পটলবোৰ কেনেকৈ চিলাই আছো। আপোনালোকে ঠিক এনেকৈ পটলবোৰ ওপৰত ভালকৈ চিলাই ল'ব আৰু দুফালৰ পৰা এনেকৈ কাটি দিব আৰু এটা কাটা চামুচেৰে পটলবোৰ ফুটা কৰি দিব। যেতিয়া আমি পটলবোৰ ফুটা কৰি আৰু দুই চাইডৰ পৰা কাটি দিম, আমি যিটো মছলা বনাম সেই মছলাবোৰ পটলৰ ভিতৰত সোমাই যাব আৰু খাবলৈ বহুত ভাল হ'ব। এতিয়া পটলবোৰত অলপমান নিমখ, অলপমান হালধি দি কেনে ভালকৈ সানি ল'ম। কেৰাহীত আমি তেল দিছো, এতিয়া তেলটো গৰম হৈ গৈছে আৰু আমি সানি ৰখা পটলবোৰ তেলত দি ভালকৈ ভাজি ল'ম। যেতিয়ালৈ পটলবোৰ ভাজা হৈ আছে তেতিয়ালৈকে আমি দৈ পটল বনাবৰ কাৰণে আমি এটা মছলা বনাই ল'ম। তাৰ কাৰণে আমাক 1 চামুচ জিৰা, 2টা কেঁচা জ্বালা, এটা টমাটৰ, অলপমান পানী দি কেনে ভালকৈ পেষ্ট বনাই ল'ম। তাৰপিছত 1 চামুচ পোস্ত, 4টা বা 5টা কাজু, অলপমান পানী দি আৰু এটা পেষ্ট বনাই ল'ম। এতিয়া আপোনালোকে যিটো কেৰাহীত পটল ভাজিছিলে সেই কেৰাহীটো অলপমান তেল দি 1 চামুচ জিৰা, 2টা তেজপাত, অলপমান গৰম মছলা দি কেনে বনাই ৰখা পেষ্টটো ইয়াত ঢালি দিম। তাৰপিছত 1 চামুচ হালধি, 1 চামুচ নিমখ, 1 চামুচ গৰম মছলা, 1 চামুচ জিৰা ধনিয়াৰ গুড়া দি এই মছলাটো আমি ভালকৈ ভাজি ল'ম। আপোনালোকে দেখিছে যে মছলাটো ভাজা হৈ গৈছে। বনাই ৰাখিছিলো পোস্ত আৰু কাজুৰ পেষ্টটো, এই টাইমতে আমি ইয়াত ঢালি কেনে এইটো ভালকৈ মিলাই ল'ম। 2 পৰা 3 মিনিট এইটো ভালকৈ মিলাই ইয়াত অলপমান চেনি দিম, কাৰণ চেনি দিলে দৈ পটলটো খাবলৈ বহুত ভাল লাগিব। আপোনালোকে দেখিছে মছলাটো ভাজা হৈ গৈছে। এইটো টাইমতে আমি ইয়াত ভাজি ৰখা পটলটো মিলাই দিম। তাৰপিছত 1 কাপ বা আধা কাপ দৈ আমি ইয়াত দি দিম। দি কেনে এইটো ভালকৈ মিলাই ল'ম। এতিয়া মোৰ দৈ পটলটো অলমোষ্ট হৈয়ে গৈছে। এই টাইমতে মই ওপৰৰ পৰা 1 চামুচ গৰম মছলা দি কেনে দৈ পটলটো ভালকৈ লাৰি দিম। লাৰি কেনে 15 পৰা 20 মিনিট কম গেছত ঢাকি কেনে ৰাখি দিম, কাৰণ 15 পৰা 20 মিনিট যেতিয়া আপোনালোকে ৰাখিব দৈ পটলৰ ভিতৰত মছলাবোৰ সোমাই যাব আৰু খাবলৈ বহুত ধুনীয়া হ'ব। দৈ পটলটো মই পৰঠাই দি খাই আছো। আপোনালোকে যদি খোজে ভাতেদিও খাব পাৰে। আৰু আপোনালোকক যদি মোৰ এই ভিডিঅ' বিলাক চাই ভাল লাগি আছে আৰু আপোনালোকে খোজে যে মই আৰু ভিডিঅ' বনাম নতুন নতুন ৰেচিপি লৈ, তেতিয়াহ'লে প্লিজ আপোনালোকে মোক সাপোৰ্ট কৰিব। আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই কিনে ভাল লাগি আছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দাবাব নাপাহৰিব। যেতিয়া আপোনালোকে বেল আইকনটো দাবাব তেতিয়াহ'লে মই যিকোনো ৰেচিপি দিও ফাৰ্ষ্টতে আপোনালোকৰ তাত যাব। নতুন এটা ভিডিঅ' লৈ কেনে আপোনালোকৰ ওচৰত অতি সোনকালে লগ পাম।